নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ আমাৰ দৰ্শন বিভাগৰ পৰা। আৰু আমাৰ দৰ্শন বিভাগত আজি আমাৰ ৱাল মেগাজিন অপেন হৈ আছে আৰু ই আমাৰ অধ্যক্ষ মহোদয় আৰু লগত সকলো মেম বন্ধু বান্ধৱীসকল। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টোত যোগদি মই মোৰ কলেজীয়া জীৱনৰ কিছুমান স্মৃতি সাঁচি ৰাখিবলৈ লৈছোঁ আৰু সেইখিনি স্মৃতি মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। তেনেহ'লে চাই থাকক ভিডিঅ'টো। তো আমি 3টা বছৰ একেলগে পাৰ কৰিলোঁ আৰু ইয়া আমাৰ সকলো মেজাৰমেণ্ট, এয়া আমাৰ শ্ৰাৱন্তী। তো আজি সকলোৰে লগত হাত মিলাইছোঁ কাৰণ আগনিচাকৈ আৰু লগ নাপাম। এয়া হৈছে ফাতেমা, এয়া নাজমা, সকলোৰে লগত আপোনালোকক চিনাকি কৰি দিছোঁ। এয়া মৌচুমী আৰু এইপিনে আমাৰ হৈছে চাহানাজ। সঁচাকৈ সকলোকে বহুত মিছ কৰিম। আৰু এইপিনে আহিছে আমাৰ জ্যোতি। हेलो फ्रेंड्स, आज ही तो लास्ट डे, आज सब खत्म। बाय बाय, चलो समझ रहे हो ना। लाइक कमेंट सब्सक्राइब शेयर चलो बाय बाय। तो फ्रेंड्स, आज आमार कलेजर लास्ट दिन, माने आज कलेज लाइफ खत्म हल। तो बेया लगी आछे बहुत, कारण आगते आहिছিলোঁ গৈছিলোঁ बहुत बंधु बान्धवीर লগত एरकी ठाट्टा बहुते কৰিছিলোঁ। बाट आजिर পৰা আৰু সকলো মানে এনেকৈ লগ নাপাম আৰু আগৰ নিচিনাকৈ লগ নাপাম। সো এতিয়া ভাবিলোঁ সবেই মিলি আজি যিহেতুকে লাষ্ট মিট হ'ব, সো সেইকাৰণে অলপ মানে এনজয় কৰিলোঁ আৰু সবৰে মানে এনেকৈ স্মৃতিবিলাক ৰাখি দিলোঁ, ভালকৈ ৰাখি দিম। এতিয়া ৰেষ্টুৰেণ্টত যাওঁ, কিবা সবে মিলি অলপ এনজয় কৰোঁ, কিবা খাই পাই ঘৰত গৈ যাওঁ। তেনেহ'লে বলক আমি ৰেষ্টুৰেণ্টলৈ যাওঁ আৰু আমাৰ কলেজখন দেখাই দিওঁ আপোনালোকক। ৰ'ব, এইখনে আমাৰ কলেজ। याद आएंगे वो दिन सारे जो थे हमने साथ बिताए, याद आएंगे वो पल सारे जो थे हमने साथ बिताए, याद आएंगे वो दिन सारे जो थे हमने साथ बिताए। याद आएंगे वो दिन जो थे हमने साथ बिताए, याद आएंगे वो दिन जो थे हमने साथ बिताए। छोटी छोटी बातों में यूं लड़ना झगड़ना, उसके बाद फिर साथ हंसना, किसी का टांग खींचना, किसी को छेड़ना, किसी के साथ भी यूं ही मस्ती करना। আৰু এইটো হয় আমাৰ ডিপাৰ্টমেণ্ট, দৰ্শন বিভাগ। মেমহঁতে নাই আৰু আজি ৱাল মেগাজিন অপেনিং হ'ল, তাৰে কিছু স্মৃতি থাকি যাব। এইপিনে হৈছে সায়েন্স ডিপাৰ্টমেণ্ট আৰু এইবিলাক হৈছে আৰ্টছ ডিপাৰ্টমেণ্ট। সেইকাৰণে হয় গেটখন। আজিৰ পৰা আৰু কলেজ নাহোঁ আৰু আগতে বহুতে আহিছিলোঁ, বহুতে গৈছিলোঁ এইটো ৰাস্তাৰে। বাৰু আজিৰ পৰা নাহোঁ, আহিয়ে থাকিম, কিবা দৰকাৰ বিশেষেতো আহিবই লাগিব। বাৰু যিহেতু আগৰ নিচিনাকৈতো আহিব নোৱাৰিম ন। সময়ত আহিছিলোঁ, সময়ত আহিব নোৱাৰিলে মেমৰ পৰা গালি খাইছিলোঁ,
এতিয়া আৰু এইবিলাক দিনক বহুত মিছ কৰিম। বাৰু স্মৃতি হৈ থাকি যাব এই ভিডিঅ'টো। অঁ নালাগে বাবাৰে পিটনি খাম। তো ফ্ৰেণ্ডছ এইখিনি সময়ত মোক বহুত হাঁহি ওলাইছে, কাৰণ আজি ময়ে খুৱাম, কিন্তু মই চাওক ইহঁতৰ মানে সকলোৱে সোমালগৈ ৰেষ্টুৰেণ্টত, বাৰু মই সোমাব নোৱাৰিলোঁ, কাৰণ এইপিনে বহুত মানে গাড়ী মটৰ চাইকেল বহুত যোৱা অহা কৰি আছিলে, সেইকাৰণে মই মানে ৰাস্তাটো মানে পাৰ কৰিব পৰা নাই। তো ফাইনেলি মই আমি পাৰিলোঁ। ফাইনেলি আহি পাই গ'লোঁ ৰেষ্টুৰেণ্ট। ঐ চলো অপেন ইন দ্য ডোৰ। ফ্ৰেণ্ডছ ইয়াৰ পৰা আমি যাওঁ, কাৰণ ইয়াত বহুতে ভিৰ আৰু ফেমিলি মানে হাউচফুল হৈ আছে। তো ফ্ৰেণ্ডছ এটা মানে ঘটনা হৈ গ'ল। ঘটনাটো হ'ল যে আমি ৰেষ্টুৰেণ্টখনৰ পৰা বাহিৰলৈ ওলালোঁ, কাৰণ ভিতৰত একেবাৰে ঠায়ে নাছিলে, 2-3টা ছিট আছে, কিন্তু আমি টোটেল হ'লোঁ 6জনী। তো ভাবিলোঁ আজি যিহেতু লাষ্ট আমি সকলোৱে একেলগে মিলি খাম, তো মানে আমাৰ মানে ঠাই নহ'ল। পিছত আকৌ আমাক মাতিলে। তো ফ্ৰেণ্ডছ ফাইনেলি আমাক ৰেষ্টুৰেণ্টখনৰ পৰা আকৌ মাতিলে, আৰু কেইজনীমান খাবলৈ মানে সিহঁতৰ খোৱা হোৱাৰ পিছত মানে আমাক টেবুলখন মানে মেনেজ কৰি দিলে। আৰু এইপিনে মই মেনু চাই আছোঁ, অৰ্ডাৰো আহি গ'ল। তথাপি মানে আমি একেলগে বহিব নোৱাৰিলোঁ, কাৰণ যিহেতুকৈ ছিট কেপাচিটি 4জনীয়ে আছিল আৰু আমি টোটেল হ'লোঁ 6জনী। সেইকাৰণে আমি এটা কাম কৰিলোঁ, 3জনীকৈ ভাগ কৰি বহিলোঁ। যি কি নহওক খাই লওঁ। Bye bye, thank you Barnali, thank you so much. Thank you all. Jao dale. Thank you for this trip. Toto. हाय हाय इतना सुकून। A few moments later. তাৰপৰা আপোনালোকলে চালে কলেজৰ পৰা আহোঁতে কিমান ৰ'দত ৱেইট কৰি গাড়ী নাই। তাৰপিছত বহুত টাইম ৱেইট কৰাৰ পিছত গাড়ী পালোঁ, আৰু গাড়ীৰ ভিতৰত যিহে গৰম আছিলে, প্ৰাণটোৱে ওলাব ধৰিছিলে, এনেকুৱা গৰমৰ পৰিস্থিতি আছিলে। মানে গাড়ীৰ ভিতৰতো বহুত ভিৰ আছিলে, মানে কি ক'ম আৰু দম চম একদম বন্ধ হোৱাৰ নিচিনা হৈ গৈছিলে গাড়ীৰ ভিতৰত। চ' আৰু এইখন মানে এইপিনে আকৌ খোজকাঢ়ি আহিব লগা হ'ল, মানে এই ৰ'দত চাওক। আৰু কলেজৰ পৰা আহি বাহিৰত এনেকৈ বহি আছোঁ, কাৰণ ঘৰতো যাব নোৱাৰোঁ, ঘৰত মানে কাম চলি আছে সেইকাৰণে। চ' ইয়াতে অলপ ৰেষ্ট কৰি ঘৰত যাওঁ, তাৰপিছত ফ্ৰেছ হৈ ভাত পানী খাই তাৰপিছত নাজানো আৰু কি কৰোঁ। চ' ভিডিঅ'টো আৰু দীঘল নকৰোঁ, আৰু আজি আমাৰ কলেজৰ লাষ্ট ডে আছিলে। বহুত বেয়া লাগি আছিলে, কাৰণ আগৰ নিচিনাকৈ এনেকৈ কলেজ যাব নোৱাৰিম এই পোচাকযোৰ। আজিৰ পৰাই লাষ্ট, বহুত মিছ কৰিম এইযোৰ পোচাকক, আৰু বন্ধু বান্ধৱীসকলক বহুত মিছ কৰিম। বেয়াও লাগিছে, বহুত বেয়া লাগিছে, কাৰণ আগতে চবৰ লগত হাঁহি ঠাট্টা ধেমালি বহুত কৰিছিলোঁ।
মইতো বহুত গালি শপনি খাইছিলোঁ, কিন্তু এটা মায়া লাগি যায় ন, 3 বছৰ এনেকৈ বন্ধু বান্ধৱীৰ লগত থাকি হাঁহি ধেমালি আৰু বহুত দিন অতিবাহিত কৰাৰ পিছত যেতিয়া বিদায় হয় তো বহুত বেয়া লাগে সেইটো আৰু। চ' আজি কলেজৰ লাষ্ট দিন আছিলে আৰু কলেজ লাইফৰ চেপ্টাৰ আজিৰ পৰা ক্ল'জ হ'ল, সেয়াই আৰু। সেইপিনে ঘৰতো কাম চলি আছে, ঘৰতো যাব নোৱাৰোঁ আৰু বাহিৰতো ইমান এটা বতাহ নাই। চ' ভিডিঅ'টো আৰু দীঘল নকৰোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেনেহ'লে আজিলৈ ইমানে সামৰিছোঁ, লগ পাইছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। বাই বাই।